নমস্কাৰ বন্ধু বান্ধৱীসকল। মুখ্যমন্ত্ৰী মহোদয়ৰ ঘোষণাৰ পৰা আপোনালোকে নিশ্চয় গম পাইছে যে আগন্তুক 2 দিনতে এলপি আৰু ইউপি শিক্ষকৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাব। আৰু যোৱা 21 তাৰিখৰ দিনা বিহাৰ লোকসেৱা আয়োগৰ পৰা অহা এখন বিশেষ জাননীৰ পিছত এনআইএছৰ অধীনত ডিএলএড কৰা প্ৰাৰ্থীসকল যথেষ্ট চিন্তাত আছে। এতিয়া এইখিনিতে এটা প্ৰশ্ন সকলোৰে মনত উদয় হৈছে যে অসমৰ ক্ষেত্ৰত এলপি আৰু ইউপি শিক্ষকৰ বিজ্ঞাপন প্ৰকাশ পালে এনআইএছৰ অধীনত ডিএলএড কৰাসকলে আবেদন কৰাৰ সুযোগ পাবনে নাপাব। এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয় তেখেতলোকৰ স্থিতি এতিয়ালৈকে স্পষ্ট কৰা নাই বা শিক্ষা বিভাগেও বিশেষ ধৰণৰ তেনেধৰণৰ কোনো জাননী এতিয়ালৈকে অফিচিয়েলি প্ৰকাশ কৰা হোৱা নাই। গতিকে এতিয়া আমি বিজ্ঞাপন প্ৰকাশ পালে আবেদন কৰাৰ সুযোগ পাবনে নাপাব সেই কথাটো এতিয়ালৈকে স্পষ্ট হৈ পৰা নাই। তথাপিতো বিহাৰৰ প্ৰসংগটো অসমৰ লগত কিছু বেলেগ হ'ব বুলি এটা কাৰণে আমি অনুমান কৰিব পাৰোঁ যে বিহাৰত কেৱল 2017 পৰা 19 বৰ্ষৰ ডিএলএডৰ প্ৰাৰ্থীসকলেই নাছিল, তাতকৈ বেলেগ বৰ্ষতো এনআইএছৰ অধীনত ডিএলএড কৰিছিল। কিন্তু অসমৰ ক্ষেত্ৰত কেৱল মাত্ৰ 2017 পৰা 19লৈ এটাই মাত্ৰ বেষ্টে এনআইএছৰ অধীনত ডিএলএড কৰিছিল। আৰু অসমত বহু শিক্ষকে এনআইএছৰ অধীনত ডিএলএড কৰি ঠিকাভিত্তিকতেই হওক বা ৰেগুলাৰ শিক্ষকত এলপি আৰু ইউপিত তেওঁলোকে চাকৰি কৰি আছে। আৰু বৰ্তমান সময়ত আপোনালোকে জানে যে ষ্টেট পুলৰে হওক বা এছএছচিৰ অধীনত কৰি থকা কণ্টেক্সুৱেল টিচাৰসকলৰ ৰেগুলাৰেশ্যনৰ কাম অসম চৰকাৰে হাতত লৈছে। আৰু এই ক্ষেত্ৰতো এনআইএছৰ অধীনত ডিএলএড কৰা যথেষ্টখিনি প্ৰাৰ্থী আছে। গতিকে পটকে চৰকাৰে সিদ্ধান্ত এটা গ্ৰহণ কৰোঁতে সকলোখিনি দিশ চাব, যিহেতু কণ্টেক্সুৱেল টিচাৰৰ মাজতো বহুখিনি এনআইএছৰ অধীনত ডিএলএড কৰা প্ৰাৰ্থী আছে। আৰু বিহাৰৰ যিখন জাননী, সেই জাননীখনত কিন্তু ইন ছাৰ্ভিচ টিচাৰৰ প্ৰসংগটো উল্লেখ কৰা হোৱা নাই। গতিকে অসমৰ ক্ষেত্ৰত কেনেধৰণৰ স্থিতি গ্ৰহণ কৰে বিজ্ঞাপন প্ৰকাশ পালেহে কথাটো স্পষ্ট হৈ পৰিব। গতিকে আমি সকলো প্ৰাৰ্থীৰে হৈ নিৰপেক্ষভাৱে এই চেনেলত আমাৰ মতামত আগবঢ়াওঁ। আমি এনআইএছৰ অধীনত ডিএলএড কৰা সকলৰ ক্ষেত্ৰতো আমি আছোঁ, বা ৰেগুলাৰ মোডত ডিএলএড কৰা সকলৰ ক্ষেত্ৰতো আছোঁ, আৰু বিএড কৰা সকলৰ লগতো আছোঁ। নিৰপেক্ষভাৱে সকলোৰে ক্ষেত্ৰতে আমি মাত মাতিবলৈ চেষ্টা কৰোঁ। গতিকে আগন্তুক 2 দিনতে বিজ্ঞাপন প্ৰকাশ পালে এই কথাটো স্পষ্ট হৈ পৰিব। কিন্তু অসমৰ ক্ষেত্ৰত এটাই কথা স্পষ্ট যে অসমত কেৱল মাত্ৰ এটা বেষ্টেই কৰিছিল 2017 বা 2019লৈ। অন্যান্য ষ্টেটত কিন্তু ইয়াৰ উপৰিও বহু এনআইএছৰ অধীনত ডিএলএড কৰিছিল। গতিকে অসমৰ ক্ষেত্ৰত পজিটিভ দিশ এটাই যে মাত্ৰ এটা বেষ্টেই আছিল, আৰু এইটো সম্পূৰ্ণভাৱে চৰকাৰীভাৱে কৰোৱা হৈছিল। আৰু বহু প্ৰাইভেট স্কুলৰ শিক্ষকে কষ্ট কৰিছিল, বা হেণ্ডচাৰ শিক্ষকো বহুত আছে, কণ্টেক্সুৱেলৰো বহুত আছে যিসকলৰ ৰেগুলাৰাইজেশ্যন হ'ব। গতিকে তেওঁলোকৰ ক্ষেত্ৰত কেনে স্থিতি হ'ব, যিহেতু উচ্চতম ন্যায়ালয়ৰ ৰায়দানটো অহাৰ পিছত সকলোৱে যথেষ্ট চিন্তাত আছে। কিন্তু অসমৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰী মহোদয়ে বা মুখ্যমন্ত্ৰী মহোদয়ে এতিয়ালৈকে কোনো ধৰণৰ স্পষ্ট স্থিতি এই প্ৰসংগটোত এতিয়ালৈকে বক্তব্য প্ৰকাশ কৰা নাই, বা শিক্ষা বিভাগেও বিশেষ ধৰণৰ তেনেধৰণৰ জাননী এতিয়ালৈকে প্ৰকাশ কৰা নাই। গতিকে এই শেহতীয়া মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো বক্তব্যৰ পৰা এটা কথা স্পষ্ট যে অতি সোনকালেই বিজ্ঞাপন প্ৰকাশ পাব। এই বিজ্ঞাপন প্ৰকাশ পালে বা অফিচিয়েলভাৱে যেনেধৰণৰ জাননী আহিলে এই কথাটো স্পষ্ট হৈ পৰিব। গতিকে এতিয়াই আমি কোনো ধৰণৰ উৰা বাতৰিত আমি বিশ্বাস কৰিব নালাগে। গতিকে শিক্ষা বিভাগে তেওঁলোকৰ স্থিতি স্পষ্ট কৰিব। আৰু যিহেতু মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰা এটা ৰায়দান আহিছে, গতিকে ৰায়দান অহাৰ পিছত এনআইএছৰ অধীনত গোটেই ভাৰতবৰ্ষত 14 লাখ প্ৰাৰ্থী আছিল। তেওঁলোকে NCTৰ অফিচত কৈছে, দিল্লীৰ গৈ গেজেটত যিটো তেওঁলোকৰ ৰিকগনিশ্যনটো গেজেট তেওঁলোকৰ ৰাজপত্ৰত প্ৰকাশ কৰাৰ কাৰণে চেষ্টা চলাই আছে, বা উচ্চতম ন্যায়ালয়টো ৰিভিউ পিটিশ্যনৰ কাৰণে ষ্টেট ৱাইজ প্ৰতিনিধিয়ে তেওঁলোকৰ প্ৰচেষ্টা চলাই আছে। ইয়াৰ মাজতে বিজ্ঞাপনৰ কাৰণে যিহেতু তৎপৰতা গ্ৰহণ কৰিছে অসম চৰকাৰে। গতিকে আগন্তুক দিনত এই কথাটো সম্পূৰ্ণ স্পষ্ট হৈ পৰিব অসমৰ ক্ষেত্ৰত কেনেধৰণৰ স্থিতি গ্ৰহণ কৰে। কিন্তু সামগ্ৰিকভাৱে গোটেই ভাৰতবৰ্ষৰ ক্ষেত্ৰত চালে যিহেতু এনআইএছৰ অধীনত প্ৰায় 14 লাখ প্ৰাৰ্থী আছে, গতিকে 14 লাখ প্ৰাৰ্থীৰ ভৱিষ্যতৰ কথা চৰকাৰে নিশ্চয় ভাবিব। আৰু গতিকে আপোনালোকৰ যিসকল এনআইএছৰ অধীনত ডিএলএড কৰিছে তেওঁলোকে ভৱিষ্যতৰ কথা চিন্তা কৰি, গতিকে সুপ্ৰিম কোৰ্টৰ যিটো ৰিভিউ পিটিশ্যন বা এনআইএছৰ যিখন ৰিকগনিশ্যন লেটাৰ আছিলে ডিএলএডৰ NCT তাত প্ৰকাশ কৰাৰ কাৰণে যিখিনি তৎপৰতা গ্ৰহণ কৰিছে তেওঁলোকৰ লগত সহযোগ কৰি আপোনালোকে আগবাঢ়ক। আৰু অসমৰ ক্ষেত্ৰত কেনেধৰণৰ স্থিতি লয় বিজ্ঞাপন প্ৰকাশ পালে আপোনালোকে নিশ্চয় গম পাব। গতিকে এতিয়াই উৰা বাতৰিত বিশ্বাস কৰি কোনো ধৰণৰ চিন্তা কৰিব নালাগে।
আমি নিৰপেক্ষভাৱে সকলো ক্ষেত্ৰতে